ৰঙা বৰাটোৰ মিক্সিত মানে খুন্দি লৈ পেলাই পিঠা বনাবলৈ লৈছোঁ। ইফালে এয়া নাৰিকল ভাজি লৈছিলোঁ। মিক্সিত খুন্দিলে অলপমান হ'লেও মানে পিঠাটো গুড়িটো অকণমান মানে ফচফচীয়া হয়। এই পিঠাটো কৰিবলৈ অকণ দিগদাৰো হয় বাৰু। মই এই পিঠাটো বনাবলৈ বহুত টান পাওঁ, তথাপিও মানে এওঁ খাওঁ বুলি ক'লে নাই। এইখিনি খুন্দি ল'লোঁ পিঠাগুড়িখিনি। এইখিনি নাৰিকলে গুড়ে ভাজি ল'লোঁ। লৈ পেলাই এতিয়া গেছতে বনাইছোঁ। তাৰমানে ইমানো বজাৰৰ মানে দোকানৰ বিস্কুট আনি খাম। পিঠাখিনি হৈছে নাই আপোনালোকে জনাবচোন দেই। মানে নাৰিকল গুড়ৰ লগত ভাজিছোঁ। চেনিৰ লগত ভাজিলে মানে কি হয়, সবে নেখায় যে, সেইকাৰণে বোলো নাই গুড়ৰ লগতে বনাওঁ। এয়া ক'লা চাউলটোৰ এই পিঠাগুড়ি খুন্দি এইখিনি পিঠা বনাই আছোঁ। পিঠাখিনি কিন্তু বৰ ভাল হোৱা নাই, মিক্সিত খুন্দিছিলোঁ। চাউলে বেয়া নে মই ভালকৈ খুন্দিবই নাজানো আৰু। আপোনালোকে বাৰু কেনেকৈ খুন্দে মোক জনাবচোন। মই কিন্তু খুন্দা সেই পিঠাখিনি বৰ এটা ধুনীয়া হোৱা নাই। এয়া বনাই আছোঁ। এইখিনি হৈছেগৈ। বিহুৰ বতৰত মানে এই পিঠাটো খুব ওলায়, তেতিয়া আকৌ খাবলৈ মন নাযায়। এতিয়া মানে কি হয়, অন্য সময়ত এই পিঠাটো খাবলৈ মন যায়, সেইকাৰণে মানে এতিয়া এয়া বনাই আছোঁ। এনে পিঠাখিনি বাৰু কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। মই মানে কি মিক্সিত খুন্দিলোঁ, চাউলখিনি দোকানৰ পৰা অনা, কেনেকুৱা মই নাজানিলোঁ, কিন্তু বৰ এটা ধুনীয়া নহ'লে। চাওকচোন আপোনালোকে। এয়া আৰু এটা পিঠা হ'বগে। ভাগি ভাগি গৈছে মানে পিঠাগুড়িবিলাক এই টাৱাত দিওঁতে। মই নাৰিকল গুড়ৰ লগত লৈছোঁ, মানে চেনি দিয়া নাই, তাতে অলপ তিল দি দিছোঁ। খাবলৈ টেষ্ট হয়, কিন্তু দেখিবলৈ হ'লে পিঠাকেইটা বৰ এটা ঠিক নহ'লে। তাৰমানে পিঠা অলৰেডি হৈ গ'ল বনোৱা। এইখিনি আছে টাৱাত। এয়া টাৱাৰখিনি মানে কিছুমান ভাগি গৈছে। লাষ্টৰখিনি আচলতে কি হয়, আঠাটো বৰকৈ নাথাকে যে। এইখিনি মোৰ পিঠা, শুকান পিঠা ভজা হৈ গ'ল। পিঠাখিনি মানে কি হৈছে, মিক্সিত খুন্দা বৰ এটা ধুনীয়া নাই হোৱা, কিন্তু ভাগি ভাগি গৈছে। কি কাৰণে হৈছে এইটো বাৰু আপোনালোকে মোক জনাবচোন দেই। আকৌ তেতিয়া মই নতুনকৈ বনাব পাৰিম। মোৰ পিঠাখিনি আপোনালোকে বনোৱা নিচিনা হোৱা নাই বাৰু, গতিকে আপোনালোকে এইখিনি বনাইছোঁ কেনেকুৱা হৈছে মোক জনাব।
চিৰিছো